হেল্ল' এভৰিৱান সকলোকে ৱেলকাম জনাইছোঁ আজিৰ ভিডিঅ'লৈ। আৰু আজিৰ ভিডিঅ'টিত আমি এটা ইম্পৰ্টেণ্ট ইনফৰমেশ্যন শ্বেয়াৰ কৰিম বা ইম্পৰ্টেণ্ট ইনফৰমেশ্যন আমি গম পাম। এইটো হৈছে আমাৰ মাননীয় শিক্ষামন্ত্ৰী মহোদয় ডক্টৰ ৰণোজ পেগু ছাৰৰ ফেচবুক পেজ। আৰু ইয়াতে তেওঁ এটা যথেষ্ট ইম্পৰ্টেণ্ট ইনফৰমেশ্যন আজি শ্বেয়াৰ কৰিছে, যিটো ইনফৰমেশ্যনৰ কাৰণে বা যিটো খবৰৰ কাৰণে আমাৰ অভিভাৱকসকল, বহুতো ছাত্ৰ ছাত্ৰী আৰু বহুতো শিক্ষক চিন্তিত হৈ থাকে বা এক্সাইটেড হৈ থাকে। ইনফৰমেশ্যনটো হৈছে যে মেট্ৰিকৰ ৰিজাল্ট বা HLC ৰিজাল্ট সম্পৰ্কে এটা ইনফৰমেশ্যন আমাৰ শিক্ষামন্ত্ৰী ডাঙৰীয়াই শ্বেয়াৰ কৰিছে। আৰু এইটো দেখিছে আপোনালোকে পষ্টটো এঘণ্টা আগত পষ্টটো দিছিল, এতিয়াৰ পৰা এঘণ্টা আগত। আৰু ইয়াত লিখা আছে HLC ৰিজাল্টছ উইল বি ডিক্লেয়াৰ্ড টুডে, অৰ্থাৎ বহু আকাংক্ষিত মেট্ৰিকৰ ৰিজাল্ট আজি ঘোষণা কৰা হ'ব। তাৰ টাইম শ্বেডিউল ইজ এজ ফল'জ, আৰু যিটো সময়ৰ সূচীটো কেতিয়া কি কৰা হ'ব এইটো ইয়াত দিয়া আছে। 8টা বজাত, ৰাতিপুৱা 8টা বজাত অলপ পিছতে ইছ্যু নটিফিকেশ্যন সেৱাৰ ফালৰ পৰা ন'টিচ কৰা হ'ব যে ক'ত ৰিজাল্ট পাব, কোনটো ৱেবছাইটত পাব, কেইটা বজাত ইছ্যু হ'ব, সেইখিনি অফিচিয়েল নটিফিকেশ্যন সেৱাৰ ফালৰ পৰা আহিব। 10:15 ৰিলিজ অফ দ্য প্ৰেছ নোট, 10:15 ৰিজাল্টৰ বেছিক ডাটাখিনি পাব্লিছ হ'ব। ধৰক কিমানে পাছ কৰিলে, কিমানে ফাৰ্ষ্ট ডিভিজন পালে, এইবোৰ ডাটাখিনি পাব্লিছ হ'ব। তাৰপিছত 10:30 AM 10:30 পৰা পাব্লিকেশ্যন অফ ৰিজাল্ট, 10:30 পৰা অনলাইন যোগে ৰিজাল্টবোৰ চাব পাৰিব। যিকেইটা ৱেবছাইটকেইটা অফিচিয়েলি এতিয়াও দিয়া নাই, কিন্তু ছেবাৰ পৰ্টেলতো চাব পাৰিব। তাৰ বাহিৰেও আৰু কিছুমান প্ৰাইভেট ৱেবছাইট আছে, সেইবিলাকতো চাব পাৰিব। আৰু সেই ৱেবছাইটবিলাকৰ নাম সেৱাৰ ফালৰ পৰা যে ন'টিচ কৰিব, ন'টিচখন যেতিয়া ওলাব তেতিয়া আপোনালোকে পাই যাব। গতিকে আজিৰ ভিডিঅ'ত এইখিনি ইনফৰমেশ্যন শ্বেয়াৰ কৰিলোঁ। পুনৰ এনেকুৱা ইনফৰমেশ্যন লৈ আপোনালোকৰ মাজলৈ আহিম। চেনেলটো চাই থাকিব আৰু ছাবস্ক্ৰাইব কৰি দিব যদি ছাবস্ক্ৰাইব কৰা নাই। আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আপোনালোকৰ বন্ধুবৰ্গৰ মাজত বা আপোনালোকৰ চিনাকি মানুহৰ মাজত, বা যাৰ ঘৰত ষ্টুডেণ্টছ আছে ক্লাছ 10ৰ, বা যাৰ ঘৰত HLCৰ লগত জড়িত মানুহ আছে, গাৰ্জেনে হওক বা টিচাৰ্ছে হওক। গতিকে পুনৰ লগ পাম। থেংক ইউ।